শালাই ঘৰখনত খা মানুহ হ'লে অভাৱ নাই বাচন মই ধুব লগা হৈছে কি তিৰি বেয়া কৰালো শুনছ না হৈছি না আনে তোমাৰ বাচন ধোৱা ৰবা ঘৰ হাৰবা লাগে ইফালে হ'ব ৰবা যাই আছো এইবাৰ ঘৰ হাৰবা মাতছি তোমাৰ হৈছি না নাই হলে ৰবা আহা ঘৰ হাৰবা লাগে বলা শুনছ না হলা নাই ৰুমটো হাৰবা লাগে জলদি আহা ইমান দেৰি কৰি থাকে শুনছ না আইছো বাপৰে ইমান লেজি নেকি তোমাৰ কাম গিলা হাৰু জলদি হাৰা বালা আছে তে কি যি তিৰি বেয়া কৰালো এইটো শান্তি নিদে উঠে তাই বেয়া কৰিলে ওলা কি বুৰবুৰে আছ মন্ত্ৰ এটা মুখস্থ কৰিছিলো পাহাই আনিছো না কেতিয়াবাৰে আছিল মন্ত্ৰটো মন্ত্ৰ জলদি হাৰা ইফালে কাপোৰ ধুবা লাগে কাপোৰ ধুবা আছে ৰ কাপোৰ কোনে দিব মই ধুম তিতে হলি আহা চালা পইচাৰ লগত পৰি মই তাইক বেয়া কৰালো মানুহে এনে নকয় লোভে পাপ পাপে মৃত্যু বুলি হাৰবাই লাগিব এতিয়া উপায় নাই এই মাহান কাপোৰ এই মানুহটোৰ তিনটা ৰুম তাতেও হাৰা নহয় হেই শুনছ না কধা আইছো ৰবা ইমান দেৰি লাগিল নেকি তোমাৰ দিয়া ধৰা ৰবা তুমি ঝাৰু পাতা ধুবা না গীতা থুং নাই দে ভালকে ধুবা কি কামচোৰ মানুহ এইটো থৈ চালা এই দিন পশ্চিম মোৰ তিৰিৰ পেটি কুটি ভাত খাব লগা হৈছে তাই বা আৰু কি কৰি আছে পুৱাৰ পৰা খবৰ এটা ল'ব পৰা নাই এই বাচন ধুলো কাপোৰ ধুলো হাত তাত বিহে গেল গোটে তিৰিৰ পৰা মোবাইলটো লৈ তাক এটা ফোনে কৰোঁ ৰ পানী পে লাগি গেছি এক বকতে অলপ পানীয়ে খাই আহো শুনছ হেল্ল' হেল্ল' কি কৰি আছ চুৰবা এনে তুমি কি কৰছ ময়ো একলা মানুহ না বিয়া চা কৰা নাই কাম কৰোঁতে অলপ দেৰি হ'ল আছো ৰবা বহি এনে আজি ইমান টাইম লাগিছ তুমি মোক ফোন কৰোতে কি ক'বা আৰু উপায় নাই একলা মানুহ তোমাৰ মাতটো দেখো আজি কিবা সৰু সৰু লাগছি মাতটো সৰু মানে কালি ৰাতি কিবা পাঠাৰ মাংস খাইছিলো ৰবা খাওঁতে হাৰা চাৰা নচবকে গিলি দিলো আজি কটিত বাজিছি সেইকাৰণে বেছি বল দিব পৰা নাই কি কটিত বাজে তোমাৰ হাৰা উপায় নাই তুমি দেখো আজি মগু হয় ফুৰবা এনে কথা আছিল নিবা না নাই পিছে ফুৰবা নিম দে অলপমান মোৰ দেৰি হ'ব আহিবা কিন্তু শুনছ শুনছ না কাটি দিলা দেখো একো নকৰে ফোনটো এনে দেৰিকে ফোন কৰে তাতে আৰু কিবা ঘপাককে ফোনটো কাটি দিয়ে শুনছো ৰবা মোৰ মোবাইলটো কথা তুমি মোৰ মোবাইলটো লৈ কি কৰছ ৰিল চাই আছো তোমাৰ কাম নাই কাম কৰলো চাগৰ না মোৰ গজল শুকাই গেছি হ'ব দে কম দে কাম কৰবা দিলে খালি মোবাইলকে থাকে চালা জীৱনটোতো পালোঁ কিন্তু ময়ো সৰুতে বিয়া পাতি সৰু ঘৰত থাকি ইবিধ কৰ সিবিধ কৰ সেইগিলা কৰোঁতে গৈছে মোৰ ৰাহুল চালা কি হ'লা এটা কথা হ'ল নহয় কালি মোৰ লগৰ এটাৰ ঘৰত খানা আছে হয় নেকি তাকে যাব লাগিব মাতছি তুমি এতিয়া আগলা সোনকালে কামগিলা শেষ কৰা নহ'লে দেউতাই দেখা পালি আৰু ক'ব দেউতা আহি আছে দা কামগিলা সোনকালে শেষ কৰা হ'ব দা কি কাম হৈছে কাম হয় নাই দেখো অলপ তই কি কাম কৰিছ ভাত ৰান্ধবা আছে গৰু দিবা লাগিব ৰান্ধিম দুটা গৰু কেতিয়া নিবি তই পথাৰত যাচোন তই গৰুখিনি লৈ আগতে কি কাম কৰিছ তই গৰুখিনি লৈ যা এতিয়া পাইছা না তই আপি বিয়া কৰা কেনে মজা থকা থকা মজাটো পালি না আৰু দিম তই শিক্ষা কিমান পাবি আৰু মজা তই চাবি তই নিশ্চিতাৰ্থ কৰলোৱে তাই বাৰু হাজবেণ্ডে লাগিব একবাৰ পৰিকল্পনা কৰি কওঁ ৰ বহুত পুৰণা লগ হেল্ল' ক'ত আছা মানে কি হৈছে জানা কালি আমাৰ ঘৰত এখন খানা পাতছো নিশ্চিতাক মাতছো দেই তাইৰ হাজবেণ্ডে আহিব বোলে
তই কাবাৰত আহি যাবি নহ'লে নহয় দে ভিনে নৰে মানে কি জানা অফিচ থাকে না নহ'লে যাব পাৰলা আপুনি দে হ'ব দে তুই কিন্তু কালি সোনকালতে আহিবি দে দে হ'ব দে ৰাখছোঁ দে মই শুনছ ৰা সেই মোৰ অফিচৰ পৰা আহো দেৰি হ'ল ভাতৰ ৰান্ধবা আছে কিন্তু ভাত ৰান্ধিম দে আহি কিনে দেৰি নকৰিবা এতিয়া মানে অফিচৰ টাইম হৈছে ভাত ৰান্ধবা লাগব বাচন ধুবা লাগব বাচন মই কিন্তু নৰো কিন্তু তুমি কৰবা নামি মই তো কৰবা দিম যোৱা সোনকালতে যোৱা দিয়া দিয়া ইমান টাইম লাগলা ক'ত বা মৰিল বিপদা গেল নেকি বহুতো হ'বা নোৱাৰে বহু কৈ ৰ মই তোতকে এখেতে আহাই নাই 12টা বাজে ভাত ৰান্ধবাও আছে বৈ দেখোন কি যাইছে মোক দাইদেউতাক চাইছোঁ ৰ ডিউটিত গৈছিল আহিয়ে বনাই ডিউটিত গৈছে নেকি মই কিন্তু এতিয়া বাইকৰ এটা পিক লৈ গৈছে দে তে মই দেখছো মই এতিয়া এই এলা মিছা কথা যা আমাৰ এলা আপি চাপি নাচয় হয় নেকি দাঙিয়ে নাচয় আমাৰ এও হয় নেকি গম পাব ন পিছত গম পাব নাচয় না নাচয়তো পিছত গম পাবা মই যাওঁ এও আৰু বিশ্বাসো কৰিব নোৱাৰি নহয় আহক ৰ আজি দি আছোঁ মছলা তুমি তাই আহিলা তাই ৰবা ভাত কোনে ৰান্ধব ভাত মই ৰান্ধিম আৰু ক'ত গৈছিলা অফিচত অফিচত গৈছিলা অ না কোনোবা আপি ঘূৰাব লৈ গৈছিলা তুমি যোৱা নাই মই অফিচতে গৈছোঁ হয় অ তে মোক ৰাস্তাৰ মানুহ এই কিয় কৈছে তুমি কোনোবা আপি ঘূৰাব লৈ গৈছা বুলি বেলেগ মানুহ হ'ব পাৰে মোৰ নিচিনা বেলেগ মানুহ আছে হয় নেকি তুমি দেখোন জানা মই বেলেগ আপি নাচাম বুলি হয় অ আহাচোন ভিতৰত আহা ভিতৰত আহা চালা তিৰিৰ খুবে খাওঁ নেকি আজি কোনবা কুকুৰে জতটো লুকলাক তাই The next day. শুনছা বাজাৰ কৰি আনা অলপ বাজাৰ কোনি আমাৰ আলহী ভোজ কোনি আলহীয়া আছে যোৱা তোমাক ইমান কিয় লাগে অ নাকি দে যোৱা যিমান পাইছে তাকে লৈ ভাল লিষ্ট দিছোঁ তাতে এতিয়া আছে পইচা তুমি ইনকাম কৰি আছো না মই ইনকাম কৰি আছো হা অ হ'ব দে কেনে কথা কৈ দেখোনে মানুহটোই খাওঁ ক'ত যোৱা তুমি হুম মই লগৰ আপি এটাৰ ঘৰত যাওঁ ৰবা খানা খাবা মাতছি লগৰ আপি কোনি দাণ্ডত তাকে খাওঁ কিয় যাওঁ খানা খাবা মাতছি কালি ফোন কৰি তুমি ইফালে আছো কি হ'ল তোমাৰ আৰু কি খানা চানা খাবা যাওঁ মোৰ লগত ফুৰিব যাম বোলা তাই কি কথা কোৱা তুমি তাই মোৰ ইমান পুৰণা লগ খানা খাবা মাতছি যাবাই লাগব মই বলা যাম বোলা আজি এলাখান নহয় মই যাবা লাগে এনে যাম দেৰি বোলা হৈছে। কিয় এনে কৰা জোকে চৰকে যাওঁ মই যাওঁ চেছ আজি আৰু কি হয় ক'বা নোৱাৰোঁ ঘৰত গেলিহে যাওঁ কিবা এটা কৰিব লাগিব বুদ্ধি এটা উলিয়াব লাগিব কোনে এইটো মোৰ বয়ফ্ৰেণ্ডে আবুল যাৱা তুই যাব দেৰি হৈছে ক'ত বনাইছা ইমান দেৰি হ'ল দে আতে বহা ইয়া বহাতে গৰম পাইছাই না বিৰাট গৰম লাগছি দে নকপি দে মানে ৰাস্তাবিলাক আজিকালি গমে পা গাছ গছনি মানুহ কাটি ফেলছি এতিয়া ৰ'দে বৰষুণে চব মানে মানুহ গাতে কৰা হৈছে কি যে মানে হ'ব দে তুমি ব মই চাহ কৰিব লাগিব ওৰা আনছো বাজাৰ আনছ অ আমাৰ আলহী আহিছে আহিছি? চাহ কেনে কৰা চাহ অ হ'ব দে কৰিম জলদি কৰবা মই কথা পাতো নহ'লে বেয়া হ'ব না অ অ আৰু চাহ কোনে দিব কি কোনে দিব তুমি লৈ আহিবা চাহ মই দিব লাগিব তুমি গৈছা মানে কি মই চাহে কৰি আছিলো ৰ মোৰ হাতখন পুৰিল চাহ আনি আছে ৰ চাহ সেইটো আহিয়ে নাপলাকে
নাঙন হ'ব দে অ' আহিছোঁ ৰ'বা। দান্দৈ তই কাম কৰা মানুহ লাগছা নেকি? কাম কৰা মানুহ নহয় আমাৰ এখেতেতি তেতিয়াহ'লে কিয় এনেকৈ আহিছে? তুমি এবাৰ কি লৈছ হা তুমি আৰু মানুহ গোটেই ইয়াৰ বেছি হয় কিয় তুমি পাৰি গৈছ? মই দেখোন মঙলবাৰে তোমাৰ বাহিৰে বেলেগৰ মুখে নাচাওঁ, মোৰ ব্ৰত আছে দেখোন। সেই ভুল নাভাবি দে মানে আমাৰ এখেতে মঙলবাৰ পাৰে পালতে মানে এতিয়া মোৰ মুখৰ বাহিৰে বেলেগৰ মুখ নাচায় মঙলবাৰে ব্ৰত শুনছোঁ ৰ এইটো আৰু কি ব্ৰত তিৰিৰ মুখ নাচাওঁ থাকে দা আমি কৰোঁ এইগিলা। মাতটো কবে চিনা চিনা লাগছে আপোনাক কবে লগ পাইছোঁ নেকি মই মাত একে থাকবাও পাৰে, একে মানুহ থাকিলে একে মাতো থাকব। আৰু আপুনি মোক ক'ত লগ পাব? মই একলা অফিচত আৰু ঘৰতে থাকোঁ, বেলেগক নাযাওঁৱে। হ'লেও একে মাত নাথে নেকি আৰু মানুহটো মোৰ দেখা দেখা লাগছে থাকবাও পাৰে দা হ'লেও। মোৰো মাতটো সদায় শুনা শুনা লাগছি আৰু দেখাতো কিবা লাগব হেন লাগছি আৰু ভাই নহয় দে এইটো ভুল ভাবছা আমাৰ এই অফিচাৰৰ ঘৰৰ বাহিৰে ক'কো নাযোৱে আৰু মাতটো শুনা শুনা লাগবাও পাৰে দে এনে অত মানুহ আছে এইখান দেখত হ'বাও পাৰে দে একে ঔ যাওঁ মই ভাত বহিছোঁ পাইছা না এনেকে ফেক দি থাকবা নালাগে যাওঁ যাম দে। চাহ খা তুমি ইমান কিয় প্ৰশ্ন সুধি থাকিব লাগে? হ'ব দে নহ'লে মনে মনে থাকা। বিৰাট গৰমো দিছি পানী গিলাচ খাব লাগছিলে পানী খাবি নেকি ভিনাইছে যা পাকঘৰত যা খালি নহ'লি দিব যা এই ভিনদেউক আৰু লাজ লাগে নহয় নাযাওঁ নেকি একো নহয় যা তোৰ লগত আৰু সন্দেহ কৰিম নেকি ভিনে যা দিব যা ভিনে যা দে হ'ব দে মই খাই আহোঁ ৰ অ ভিনদেউ ভিনদেউ পানী গিলাচ খাব লাগছিলে পানী আছে ৰ'বা। দিয়ক চব গিলাচ লোৱা পানী। খাওঁ কেনে বনে পাঁচ টকা আৰু পানী দিয়ে না বাপ্পা ঐ কলিজা ধপধপে গেছি গোটে ইত্যে মল্লো। ভিনদেউ দেখো কেনে কৰে কিবাটো পানী গিলাচ কিবা 5 টকা কেনেকে দিছি মোক তোৰ নহয় দে ব্ৰত না জানাই দেখো ইত্যে কৈয়ে গেছি ব্ৰত বুলি পানীও 5 টকা দিয়ে পানী গিলাচো 5 টকা দিছে কেনে নাহে তোৰ কি বুঢ়ুবুঢ়ি আছা এখন হয় ৰ তুই একে তাতে কিয় আকলা বুলি বুজিছা অ। ইমান দিনৰ মূৰত লগ পাইছো মানে ময়ো কথা ধান্দাতে পাহৰিয়ে গৈছোঁ জানা সেই ভিনদেউক চিনাকি কৰি দি আজি একবাৰ। অ হয়ো তোৰ অ শুনছ না আছো একেলং দেন এক চিনাকি কৰি দেও হা ক'ত হা আছোঁ ৰ'বা। আহা বহাচোন তাতে আহিছোঁ ৰ'বা। বহা বিছনাতে বহা এই গৰম ধৰিছে বহুত ফেন চেন নেদে না কি দেউ ৰ'বা ফেন খান নালাগে নেকি? মোৰতো ঠাণ্ডা লগা হৈ আছে দেখোন। তোমাৰ আৰু কিয় ঠাণ্ডা হা এই মৰা গৰম খানত হেই খান দেউ ৰ'বা এতিয়া অলপ বাধা ভাবি দে হাও কি হ'ল তোমাৰ ঐ ৰা হাও মুখে দেখোন নামতে হাও কি হ'ল হা ঐ ৰা হে উঠাচোন মাথাটো কাটবা লগা হৈছিল ৰ'বা অলপ। লৈ পাইছা হ'ল না কি হা তোমাৰ ক'বা নোৱাৰোঁ। কি হ'লে নাংমান ধৰি দিছো নাংমান ধৰি দি হাও তুমি দেখো এতে কি কৰি আছা তুমি কি কুনিয়ে তই চিনি পা নেকি তে কিয় নাপাওঁ মোৰ বয়ফ্ৰেণ্ড দেখো কি হ তাৰ মানে চলিকেইটাই যে মোক খাই খবা আহে সেইটো মানে সঁচা কথা